हेलो फ्रेंड्स, स्वागतम जनाइछु मोर चेनेलলৈ। মই পপি হৈকিয়া। আজি মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ এটা নতুন কচুৰ ভাজি। ই দেহৰ বাবে অতি উপকাৰী। দেৰি নকৰি বলক ভিডিঅটো আৰম্ভ কৰো। এতিয়া ভালদৰে কচুখিনি ধুই লৈছো গোটা গোটাই, আৰু এতিয়া মিহি মিহিকে কাটি লম। কচুখিনি মিহি মিহিকে কটা হৈ গ'ল। এফালে আলু দুটা কাটি ললো, জিৰা পাউডাৰ, নহৰু দুফুটা খুন্দি ললো, তেজপাত, জলকীয়া, পিঁয়াজ, বিলাহী, হালধি পাউডাৰ। পৰিমাণ অনুসৰি তেল দি লৈছো। এতিয়া তেলখিনি অলপ গৰম হ'বলৈ দিম। Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways. তেজপাত গিটাও দি দিছো, জলকীয়া, আলুখিনিও দি দিম। পৰিমাণ অনুসৰি হালধি, চব্জি আমাৰ প্ৰায় হৈয়ে গৈছে। এতিয়া আকৌ এবাৰ ভালদৰে লৰাই ল'ম। মোক ঘৰত এনেকৈ মায়ে বনাই খুৱাইছিলে, খাবলৈ বহুত সোৱাদ লগা হয়। আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন, খুবেই সোৱাদ লগা হয়। ভাজি অলপ সিজিছে, বিলাহীখিনি ইয়াত ঢালি দিম। ভালদৰে আকৌ এবাৰ লৰাই দিম। আৰু ঢাকি দিম। ভাজি প্ৰায় আমাৰ হৈয়ে গ'ল। ভালদৰে ভাজিখিনি সিজিলে অকণমান গৰম মছলা দি দিম, আৰু ভালদৰে আকৌ এবাৰ লৰাই দিম। এতিয়া আমাৰ ভাজি প্ৰায় হৈয়ে গ'ল। খুব ধুনীয়া এটা গোন্ধ ওলাইছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।